মোৰ মন আজি বিকশিত চাৰিওফালে কেৱল অন্ধকাৰে আৱৰি ধৰিছে মন্ত্ৰী কি কওঁ মন্ত্ৰী এই বিপদৰ পৰা মোক কোনে ৰক্ষা কৰিব ৰক্ষা কৰা হে ফুলপানী ৰক্ষা কৰা নালাগে মোক তোমাৰ সহায় আজি নিজ বাহুবলেৰে শত্রুকে পরাজিত করে হাতে মক্ষয়কৃতে এই ধরনের তাই নাকি জমদগ্নির পুত্র পরশুরাম জমদগ্নির পুত্র তোর মৃত্যু পরশুরাম মাত্রে ঘাতে অধম সন্ধান কোন কতাস বন্দিকর একতি ক্ষিপ্রে কোন গদ আছে কোনে শুনিব তোৰ আদেশ কাৰণ সকলোৰে মৃত্যু হৈছে ইতিমধ্যে পৰশুৰামৰ হাতত পলম নকৰি ধৰ অস্ত্ৰ যুদ্ধ আজি মই প্ৰতিযোদ্ধা পালো হাতে হাতে কিন্তু অস্ত্ৰাঘাত নকৰে এই ব্ৰাহ্মণৰ দেহত হেৰ পাখণ্ড নৰাধম যেতিয়া তই মোৰ পিতৃক হত্যা কৰিছিলি তেতিয়া ক'ত গৈছিল তোৰ শাস্ত্ৰ জ্ঞান আনৰ সুৰভি চুৰ কৰোঁতে ক'ত গৈছিল তোৰ ধৰ্ম নীতি ধৰ্ম বিচাৰ কৰি লাভ নাই কোন ধৰ্মৰ মতে তই নিজ মাতৃক হত্যা কৰিছিলি প্ৰতিজ্ঞা কৰিছ তই মাথো জীৱ সংহাৰ নাইনে অলপ পাপ জীৱ সংহাৰত নাইনে অলপ দুখ নৰ হত্যা ধৰ্ম আলোচনা কৰি কোনো লাভ নাই কাৰ্তবীৰ্য বধা